নমস্কাৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি এটা খুব ইম্পৰ্টেণ্ট টপিক লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আজি আমি কথা পাতিম মুখৰ ভিতৰৰ তথা ডিঙিৰ ভিতৰৰ কেঞ্চাৰ বা আমি যাক অ'ৰেল কেঞ্চাৰ বুলি কওঁ। এই টপিকটো এইকাৰণে ইম্পৰ্টেণ্ট, ভাৰতবৰ্ষত আমি দেখিছোঁ দিনক দিনে গোটেই পৃথিৱীৰ লগতে কৰ্কট ৰোগীৰ সংখ্যা বাঢ়ি গৈ আছে। এইটো খুব ইম্পৰ্টেণ্ট। দিনক দিনে কেঞ্চাৰ ৰোগীৰ সংখ্যা বাঢ়ি গৈ আছে আৰু আমাৰ যিমান কেঞ্চাৰ আমি ভাৰতবৰ্ষত পাওঁ, আমি সকলো কেঞ্চাৰ যদি আমি একেলগে আমি লৈ পেলাই ভাবোঁ, তেতিয়াহ'লে অ'ৰেল কেভিটি কেঞ্চাৰ আচলতে অন্যতম কেঞ্চাৰসমূহৰ ভিতৰত এটা কেঞ্চাৰ হ'ব। আৰু এইটো আচলতে এনেকুৱা ধৰণৰ আচলতে কেঞ্চাৰ বা কৰ্কট ৰোগ যাক আমি আচলতে বহুত ক্ষেত্ৰত আমি বাধা দিব পাৰোঁ আৰু খুব আৰ্লি ষ্টেজত আমি ধৰা পেলাব পাৰোঁ, যাৰ দ্বাৰা আমাৰ ট্ৰিটমেণ্ট আচলতে বহুতখিনি পৰিমাণে ভাল হয়। দেখা গৈছে আজিকালি যিটো আমাৰ ট্ৰিটমেণ্ট আমি কৰোঁ, অপাৰেশ্যন হওক বা ৰেডিয়েশ্যন বা ৰেডিঅ'থেৰাপি বা কেম'থেৰাপি, এই গোটেইখিনি ইমানখিনি আজিৰ দিনত ভাল চিকিৎসা পদ্ধতি ওলাইছে যে আমি যদি ফাৰ্ষ্ট দুটা ষ্টেজত যদি ধৰা পেলাব পাৰোঁ, ষ্টেজ 1 বা ষ্টেজ 2 যদি ধৰা পেলাব পাৰোঁ আমি মুখমণ্ডলৰ ভিতৰৰ এই কেঞ্চাৰ, প্ৰায় 90%তকৈ বেছি লোক সম্পূৰ্ণভাৱে কিয়ৰ হ'ব পাৰে। এইটো খুব আচলতে দৰকাৰী কথা। ছাকচেছ ৰেট আচলতে মোৰ দেন 90%, খুব দৰকাৰী। গতিকে আমি ইয়াৰ বিষয়ে জানিব লাগে আৰু আজি ভিডিঅ'টোত আমি গম পাম যে আমি এই কেঞ্চাৰ, অ'ৰেল কেঞ্চাৰ বা মুখৰ আৰু ডিঙিৰ ভিতৰৰ কেঞ্চাৰসমূহৰ কাৰণ কি আৰু ইয়াক আমি কিদৰে বাধা দিব পাৰোঁ। মই ডক্টৰ সন্দীপন শৰ্মা, আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু পেজটো ফ'ল' কৰি দিব। এতিয়া কথাটো হ'ল যে যিমান কেঞ্চাৰ হয় তাৰ 30% আচলতে কেঞ্চাৰ আমাৰ মুখৰ ভিতৰৰ হোৱা কেঞ্চাৰ। আমাৰ যদি আমি সমীক্ষা মতে আমি চাব যাওঁ, মানে 100জন যদি কেঞ্চাৰ ৰোগী থাকে 30জনৰে আচলতে মুখৰ বা ডিঙিৰ ভিতৰৰ কেঞ্চাৰ। বাকী 70% হয়তো হাওঁফাওৰ, জৰায়ুৰ, প্ৰষ্টেট, পেটৰ কেঞ্চাৰ, এই গোটেই মিলি পেলাই বাকী 70% হয়। গতিকে বহুত আচলতে কমন আৰু দিনক দিনে বাঢ়ি গৈ আছে। আৰু স্পেচিয়েলি নৰ্থ ইষ্টাৰ্ণ যিখিনি আমি উত্তৰ পূৰ্বাঞ্চল এইখিনি এৰিয়াত থকা লোকসকল আচলতে আমাৰ আৰু বেছিকৈ হোৱা দেখা যায়। আৰু ইয়াত খুব বেছি আচলতে আমি দেখা গৈছে যে ধপাতৰ সেৱন লগতে তামোল আদিৰ সেৱনটো আচলতে বেছি হয়। গতিকে কাৰণসমূহৰ ভিতৰত যদি আমি এতিয়া অলপমান বিতংভাৱে ক'ব যাওঁ, চবতকৈ ইম্পৰ্টেণ্ট কাৰণ হ'ল ধপাত। আৰু ধপাত আমি দুই ধৰণৰ হ'ব পাৰে। এটা হ'ল চিউৱেবল টবেকো, যিটো আমি খোৱা, মানে যিটো আমি চাধা বুলি কয়, আৰু এটা হ'ল যিটো আমি স্মকিং, যিটো আমি ধোঁৱা মানে আকাৰত আমি গ্ৰহণ কৰোঁ। গতিকে চিউৱেবল হওক বা স্মকিং, এনি ফৰ্ম অফ আচলতে টবেকো আমি ব্যৱহাৰ কৰিব নালাগে। ধপাতৰ পৰা আমি বাচি থাকিব লাগে। নট অনলি যে আমি কৰিব নালাগে, আমি সেনেকুৱা ধৰণৰ কৰা লোকৰ কাষত আচলতে আমি থাকিব নালাগে, যিটো ছেকেণ্ড হেণ্ড স্মক বা আমি যিটোক পেচিভ স্মকিং বুলি কওঁ। যদি এজন দেউতাকে ঘৰত যদি কৰে, সেই স্মকিঙৰ প্ৰভাৱ তেওঁৰ সৰু সেই শিশু ল'ৰা ছোৱালীৰ ওপৰতো পৰিব পাৰে। গতিকে আমি নট অনলি এক্টিভ স্মকিং, আমি পেচিভ স্মকিং নিজে নকৰি পেলাইও বেলেগে কৰা লোকৰ ওচৰত আমি থাকিব নালাগে। আৰু গভৰ্ণমেণ্টে সেইকাৰণে এইটো ৰুল বনাই দিছে যে ইণ্ডিয়াত মানে পাব্লিক স্পেচত আমি স্মকিং কৰাটো আচলতে এটা দণ্ডনীয় অপৰাধ। এইবিলাক চাই পেলাই, কাৰণ ভাৰতত খুব বেছি হয় মুখৰ ভিতৰৰ কেঞ্চাৰ। আৰু আমি ভিডিঅ'টো এইকাৰণে দৰকাৰী, আমি যদি এই বস্তুটো আমি জানি লওঁ ন, আমি বাধা দিব পাৰিম। আৰু যদি আনফৰ্চুনেটলি দুৰ্ভাগ্যবশতঃ কাৰোবাৰ হয়ও, আমি একদম আৰ্লি ষ্টেজত ধৰা পেলাব পাৰিম। আপোনাক মই সেই উপায়বিলাক আপোনালোকক মই ক'ম, কেনেদৰে আৰ্লি ষ্টেজত আমি এই কেঞ্চাৰবোৰ ধৰা পেলাব পাৰোঁ। তো টবেকোৰ পিছত নেক্সট আহিব তামোল, জৰ্দা আদি। এইবিলাক আচলতে বিটেল নাট যিটো কওঁ, তাতো এনেকুৱা কিছুমান পদাৰ্থ থাকে যিয়ে আমাক আচলতে কেঞ্চাৰ কৰাব পাৰে। আৰু WHO বিশ্ব স্বাস্থ্য সংস্থাইও মানে যিটো আমি বিটেল নাট বুলি কওঁ, তামোলক এটা পটেঞ্চিয়েল কাৰ্চিনোজেনৰ ৰূপত তেওঁলোকে ৰিকগনাইজ কৰিছে। গতিকে এইটো এটা কাৰ্চিনোজেন মানে যিবোৰ পদাৰ্থই আচলতে আমাৰ শৰীৰত কেঞ্চাৰ ৰোগ সৃষ্টি কৰিব পাৰে। গতিকে বিটেল নাট অৰ্থাৎ তামোলো তাৰ ভিতৰত এটা পৰে। গতিকে এইটো খুব ইম্পৰ্টেণ্ট কথা। এটা কথাটো হ'ল যে আমি লক্ষণবোৰ কেনেকুৱা আৰু ক'ত হ'ব পাৰে। আমি মুখৰ বা ডিঙিৰ ভিতৰৰ কেঞ্চাৰ বুলি কোৱাৰ লগে লগে আমাৰ ওঠৰ আৰম্ভ কৰি ওঠৰ চুকত, ওঠৰ ভিতৰত, দাঁতৰ গুৰিত, তাৰ বাহিৰে মুখৰ ছালৰ ভিতৰত আৰু জিভাৰ তলত আৰু আমাৰ তালুত আৰু ডিঙিৰ পিছফালে আমাৰ যিকোনো জেগাত এই কৰ্কট ৰোগ ষ্টাৰ্ট হ'ব পাৰে। বিভিন্ন ধৰণে হ'ব পাৰে। কেতিয়াবা ঘাঁ টাইপত আৰম্ভ হ'ব পাৰে, বগা বা ৰঙা এনেকুৱা ঘাঁ হ'ব পাৰে। বেছিভাগৰ কোনো ধৰণৰ বিষ নাথাকে আৰু পিছলৈকে বিষ আহিব পাৰে। আৰু কেতিয়াবা ঘাঁ হৈ পেলাই বস্তু এটা উঠি আহিব পাৰে, টিউমাৰ জাতীয় বস্তু এটা বাঢ়িও আহিব পাৰে। কেতিয়াবা ঘাঁ হ'ব পাৰে আৰু কেতিয়াবা উঠিও আহিব পাৰে। তাৰ বাহিৰে কেতিয়াবা ব্লিডিং হ'ব পাৰে মুখেৰে, কেতিয়াবা আপোনাৰ ডিঙিত গিলতে অসুবিধা পাব পাৰে, আপোনাৰ মাতটো দিনক দিনে বেয়া বা ভাঙি যাই থাকিব পাৰে। কেতিয়াবা কি হয়, ডিঙিৰ বাহিৰত কেতিয়াবা গ্লেণ্ড ফুলি আহে। আচলতে কেঞ্চাৰটো ভিতৰত থাকে, কিন্তু সেই কেঞ্চাৰটো যেতিয়া বাহিৰৰ পিনে যায়, এই গ্লেণ্ড এটা ফুলি আহে, যাক আমি গ্লেণ্ড আচলতে লিম গ্লেণ্ড
আমি ফুলা বুলি কওঁ তো কেতিয়াবা কি হয় মুখৰ ভিতৰত কোনো ধৰণৰ তেওঁলোকে গমেই নাপায় কিবা প্ৰব্লেম থকা বুলি তেওঁলোকে এনেকৈ গ্লেণ্ড এটা লৈ আহে গ্লেণ্ডটো যেতিয়া তেওঁলোকে ডক্টৰক দেখুৱায় ফুলি অহাৰ পিছত সেইটো পৰীক্ষা কৰাৰ পিছত তেওঁলোকে গম পায় যে এইটো আচলতে ক'ৰবাৰ পৰা স্প্ৰেড হৈ পেলাইহে আচলতে গ্লেণ্ডটো ফুলিছে তো তেনেকুৱা ধৰণৰ লক্ষণ থাকিব পাৰে কেতিয়াবা আমাৰ মুখৰ ভিতৰতে বিষো হ'ব পাৰে কেতিয়াবা বিষটো কাণলৈকেও যাব পাৰে কিন্তু মনত ৰাখিব সকলো ঘাঁ বা মুখৰ ঘাই কেঞ্চাৰ নহয় গতিকে বেছিভাগ আচলতে নৰ্মেল আমাৰ যিবিলাক জেনেৰেলি জ্বলা খোৱাৰ কাৰণে কেতিয়াবা বা টেঙা ফল খোৱাৰ কাৰণে কেতিয়াবা কিছুমানৰ এচিডিক ফ্ৰুটছ খোৱাৰ কাৰণে কেতিয়াবা ছাল যায় কেতিয়াবা ব্ৰাছ ভাল নহ'লে কেতিয়াবা ইনফেকশ্যন হয় কেতিয়াবা ভিটামিনৰ অভাৱত কেতিয়াবা ভিটামিন চি বা ভিটামিন বি কমপ্লেক্স খালে আমাৰ যেনেকৈ ভাল হৈ যায় তেনেকুৱা ঘাঁও বহুতৰ হয় কিন্তু কথাটো হ'ল কি এনেকুৱা ঘাঁ যদি দেখিছে যিটো আপুনি বহুত দিন ট্ৰিটমেণ্ট কৰি আছে আৰু ট্ৰিটমেণ্ট কৰাৰ পিছতো ভাল হোৱা নাই আৰু বস্তুটো বাঢ়ি বাঢ়ি গৈ আছে তেতিয়া আপুনি ডক্টৰৰ লগত ভালদৰে পৰামৰ্শ কৰিব লাগে সেইটোৱে কথা বেলেগ ভয় কৰিব লগা একো নাই কোনো বেমাৰক ভয় কৰিব নালাগে জাষ্ট জানিব লাগে চিম্পল কথা গতিকে কেনেকুৱা কথা হ'ল যে যিবিলাক ঘাঁ বা আলচাৰ বাৰে বাৰে হৈ থকাটো কোৱা নাই কিছুমানৰ বাৰে বাৰে হৈ থাকে বাৰে বাৰে হৈ থকাটো ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্টটো হ'ল যে হৈ আছে ভালেই হৈ অহা নাই বহুত ট্ৰিটমেণ্ট কৰিছে আৰু মেডিচিনো খাইছে কিন্তু দিনক দিনে বাঢ়ি গৈ আছে সেই বস্তুটোত অকণমান আমি গহীনভাৱে ল'ব লাগে আৰু ভয় নকৰিব মই বাৰে বাৰে কৈছোঁ যে অৰেল কেভিটি কেঞ্চাৰ আৰু মুখমণ্ডলৰ কেঞ্চাৰৰ 4টা ষ্টেজ থাকে ষ্টেজ 1 2 3 4 ষ্টেজ 1 আৰু 2 যদি আমি পেচেণ্টটো ধৰা পেলাব পাৰোঁ যিটো আমাৰ কাৰণে খুব মানে সহজ আমি যদি ভিডিঅ'টো ভালদৰে চাওঁ তেতিয়াহ'লে আমি আচলতে 90%তকৈ বেছি কিয়'ৰ হৈ যাব পাৰোঁ গতিকে এইটো এটা কথা তো মই লক্ষণসমূহৰ কথা ক'লোঁ আৰু মই কাৰণসমূহৰ কথা ক'লোঁ বেছিভাগ এইটো আচলতে অকণমান 50 বা 50 ইয়াৰ্ছৰ ওপৰৰ লোকসকলৰ বেছিকৈ দেখা যায় এইটো এটা ইম্পৰ্টেণ্ট কথা মই ক'ব পাহৰিছিলোঁ মানে ডেকা ল'ৰা ছোৱালীতকৈ বেছি হয় মানে যিকোনো বয়সত হ'ব পাৰে যদিও আমি 50 মানে 50 বা 50 বছৰৰ ঊৰ্ধৰ লোকসকলৰ আচলতে বেছিকৈ দেখা যায় আৰু পুৰুষৰ ক্ষেত্ৰত বেছিকৈ দেখা যায় এইটো এটা খুব ইম্পৰ্টেণ্ট এটা চবতকৈ ইম্পৰ্টেণ্ট কথা যে আমি ডক্টৰ তাতে গ'লে ডক্টৰে কেনেকুৱা টেষ্ট কৰিব দিব পাৰে প্ৰথমে চাওক যিকোনো মুখৰ ঘাঁ বা প্ৰথমে ডক্টৰে আপোনাক লগোৱা ঔষধ দিব বা আপোনাৰ এণ্টিবায়'টিক দিব বা এটা ভিটামিন বি কমপ্লেক্স বা ভিটামিন চি আপোনাক খাব দিব কিন্তু দেখিছে যে ডক্টৰে ভাল হোৱা নাই বা ডক্টৰে যদি অলপ ছাছপেক্ট কৰে তেতিয়া ডক্টৰে আপোনাক বায়'পচি কৰিব দিব গতিকে বায়'পচি কৰাৰ লগে লগে ভয় নাখাব বায়'পচি বহুতে ৰিফিউজ কৰে আৰু বায়'পচি ৰিফিউজ কৰাৰ কাৰণে পিছত কি হয় তেওঁৰ ষ্টেজটো আগবাঢ়ি গৈ থাকে কাৰণ ট্ৰিটমেণ্টটো তেওঁৰ প্ৰপাৰলি নহয় এমাহ দুমাহ ৰখে শেষত এনেকুৱা ষ্টেজলৈকে গুচি যায় য'ত ষ্টেজত আমাৰ ট্ৰিটমেণ্ট কৰাটো অকণমান প্ৰব্লেম হয় তো বায়'পচি কৰিব দিয়ে আৰু বায়'পচি কৰাৰ পিছত যদি বায়'পচিত দেখুৱায় যে কাৰ্চিনোমা আহিছে পজিটিভ আহিছে কেঞ্চাৰ পজিটিভ আহিছে তেতিয়াহ'লে নেক্সট কিছুমান পৰীক্ষা যেনে চিটি স্কেন এখন কৰাব বুকৰ বা ডিঙিৰ এইটো চাবৰ কাৰণে যে কেঞ্চাৰটো ক'ৰবাত স্প্ৰেড কৰিছে নেকি যদি স্প্ৰেড কৰিছে বা কৰা নাই সেই দুটাৰ ওপৰত নিৰ্ভৰ কৰি ফাৰ্ডাৰ কি ট্ৰিটমেণ্ট কৰিব সেইটো তেওঁলোকে আচলতে তেওঁলোকে নিৰ্ধাৰণ কৰে আৰু চবতকৈ ভাল বেছি ট্ৰিটমেণ্ট হয় যেতিয়া কেঞ্চাৰটো স্প্ৰেড নকৰে আৰু আজিকালি ইমান ধুনীয়া ধুনীয়া ট্ৰিটমেণ্ট ওলাইছে যে মই বাৰে বাৰে কৈছোঁ যে ট্ৰিটমেণ্ট 90%তকৈ বেছি কিয়'ৰ ৰেট আৰু ছাকচেছ ৰেট আমি এচিভ কৰিব পাৰোঁ আজিকালি এই চবতকৈ ইম্পৰ্টেণ্ট কথা মানে ভিডিঅ'টোৰ লাষ্ট পাৰ্ট এইটো হ'ল আমি কেনেদৰে আমি বাধা দিব পাৰোঁ আমি কেনেকুৱা বস্তু খাব লাগে কি এভইড কৰিব লাগে সেইখিনি কথাটো হ'ল প্ৰথম কথা মই বাৰে বাৰে কৈছোঁ টবেকো অৰ্থাৎ চাধা চিগাৰেট তামোল বিড়ি জৰ্দা এইবিলাক আমি বাদ দিব লাগে চবতকৈ ইম্পৰ্টেণ্ট কথা আজিকালি খুব দেখা গৈছে যে মানুহ এইবিলাক জৰ্দা গুটকা এইবিলাক খুব বেছি খোৱা কৰিছে এইটো বস্তু বেয়া এইটো যিমান পাৰে বাদ দিব লাগে নাম্বাৰ 1 লাহে লাহে কমাই আনিব লাগে অলৰেডি খাই থকা মানুহসকলে তেওঁলোকে ডক্টৰৰ তাতে গৈ কিছুমান এণ্টি অক্সিডেণ্ট বা ভিটামিন তেওঁলোকে খোৱা ষ্টাৰ্ট কৰিব পাৰে যাতে যিখিনি ডেমেজ অলৰেডি কিবা হৈছে যাতে সেইখিনি ৰিকভাৰ কৰাব পাৰে আৰু তেওঁলোকে তৎক্ষণাত এইটো বন্ধ কৰিব লাগে যদি মুখৰ ভিতৰত কিবা কিবি তেওঁ প্ৰব্লেম অলৰেডি আৰম্ভ হোৱা দেখা পাইছে নাম্বাৰ 2 এইবিলাক নোখোৱা লোকৰো হ'ব পাৰে চ' বাকী লোকসকলৰ চবতকৈ ইম্পৰ্টেণ্ট কথা যে খোৱা হেবিটবোৰ অলপ চেঞ্জ কৰিব লাগে আমি ফ্ৰুটছ ভেজিটেবলছ স্পেচিয়েলি এণ্টি অক্সিডেণ্টছ থকা বস্তু যদি খাওঁ আমি অকল মুখমণ্ডলৰ কেঞ্চাৰ নহয় বিভিন্ন কেঞ্চাৰৰ পৰা বাচি থাকিব পাৰোঁ মই সেই খাদ্যসমূহৰ নাম এতিয়া আপোনালোকক ক'ম আপোনালোকে প্লিজ ভালকৈ ভিডিঅ'টো মানে শুনিব কথাটো হ'ল কি এনেকুৱা কিছুমান আমি কেঞ্চাৰ ফাইটিং ফুডছ বুলি কওঁ এইবিলাক যিবিলাক খাদ্য আমাক কেঞ্চাৰৰ পৰা বচাব পাৰে ইম্পৰ্টেণ্ট হ'ল যে ভিটামিন এ যুক্ত খাদ্য যেনে পালেং শাক বা আমাৰ গাজৰত বিটা কেৰটিন থাকে খুব এণ্টি অক্সিডেণ্ট হয় আৰু আমাক বিভিন্ন কেঞ্চাৰৰ পৰা বচাব পাৰে তাৰ বাহিৰে আমাৰ আছে ভিটামিন চি যুক্ত খাদ্য যেনে আমলখি মধুৰিআম
বা আমি যদি কওঁ কমলা টেঙা মৌচুমী টেঙা এইবিলাক ইয়াত খুব বেছি ভিটামিন চি থাকে ভিটামিন চি আমাক বিভিন্ন বেমাৰৰ পৰা আমাক বচাই আমাৰ বেমাৰ প্ৰতিৰোধী ক্ষমতাটো বহুত সবল কৰে নাম্বাৰ 3 হ'ল ভিটামিন ই যুক্ত খাদ্য যেনে বাদাম বা গুটি জাতীয় বস্তু যেনে আপোনাৰ বাদাম হওক আলমণ্ড বাদাম হওক অখৰোট হওক বা গুটি জাতীয় যেনে আপোনাৰ ৰঙালাওৰ গুটি বেলি ফুলৰ গুটি এইবিলাক খুব আসলে ভাল ভিটামিন ই থাকে আৰু আমাক বিভিন্ন আসলে এই মুখমণ্ডলৰ এই ঘা বা কেঞ্চাৰৰ পৰা বিভিন্ন বহুত পৰিমাণে আমাক বচাই থাকে গতিকে মই ভিটামিন বি ভিটামিন চি যুক্ত খাদ্য আমি যিমান পাৰোঁ ফল মূল শাক পাচলি এইবিলাক খাই থাকিব লাগে এইটো খুব ইম্পৰ্টেণ্ট আমলখি এটা খুব ভাল বস্তু আমলখি খাবলৈ ভিটামিন চি আৰু খুব বেছি এণ্টি অক্সিডেণ্ট থাকে কেঁচা হালধি খুব ভাল কেঁচা হালধি এনেকুৱা দেখা গৈছে যে মুখৰ ঘা বহুত পৰিমাণে শুকাই যায় কেঁচা হালধি খালে কেঁচা হালধি দেহৰ বিভিন্ন বেলেগ বেলেগ কাৰণতো ভাল আমাৰ ডায়েবেটিছ থকা ৰোগীসকলৰ কাৰণে ভাল বিষৰ যিবিলাক ৰোগী থাকে বিষ প্ৰব্লেম থকা ৰোগীসকলৰ কাৰণে কেঁচা হালধি খোৱা ভাল স্কিনৰ কাৰণে ভাল যিসকলৰ বাৰে বাৰে স্কিনত ইনফেকশ্যন হয় মুখৰ ভিতৰত ইনফেকশ্যন হয় তেওঁলোকৰ কাৰণে কেঁচা হালধি খোৱাটো ভাল তো কেঁচা হালধি পোৱা খাব লাগে তেওঁলোক অকল মুখৰ কেঞ্চাৰ বা মুখৰ বেমাৰবিলাকত লগতে বিভিন্ন ধৰণৰ আচলতে বেমাৰৰ পৰা বাচি থাকিব পাৰে তাৰ বাহিৰে নহৰু এনেকুৱা এটা বস্তু যিটো খুব পাৱাৰফুল এণ্টি অক্সিডেণ্ট থাকে আমাক এনেকুৱা ধৰণৰ পৰা বচাই ৰাখিব পাৰে তো এইবিলাক বস্তু আমি খাব চেষ্টা কৰিব লাগে আৰু তাৰপিছত এটা ইম্পৰ্টেণ্ট কথা হ'ল যে নিজৰ অৰেল হাইজিন অৰ্থাৎ মুখৰ ভিতৰৰ যিটো হাইজিন বা আমি মানে পৰিষ্কাৰ আমি কৰি ৰাখিব লাগে আৰু তাৰ কাৰণে ব্ৰাছ বা আমি যিবিলাক মাউথ ৱাছ আমি ব্যৱহাৰ কৰিব পাৰোঁ যাতে মুখৰ ভিতৰত বীজাণু গ্ৰ' কৰিব নোৱাৰে তাত বীজাণু বংশবৃদ্ধি কৰিব নোৱাৰে কাৰণ বীজাণু বংশবৃদ্ধি কৰিলে তাত ইনফেকশ্যন হোৱাৰ চান্স বেছি আৰু ইনফেকশ্যন হ'লে ভৱিষ্যতে মানে আনহেল্ডি বাকী এনভাইৰনমেণ্ট এটা পোৱাৰ কাৰণে তাত কেঞ্চাৰ গ্ৰ' কৰাৰ চান্সটো বাঢ়ি যায় চ' ট্ৰাই কৰিব লাগে যে মুখৰ ভিতৰৰ যিটো হাইজিন অৰেল হাইজিনটো খুব দৰকাৰী অৰেল হাইজিন মুখৰ ভিতৰৰ সেই পৰিষ্কাৰ পৰিচ্ছন্নতাটো আমি বজাই ৰাখিব লাগে খুব বেছি মানে তেলত ভজা বস্তু আৰু আমি যিটো কওঁ তন্দুৰী আইটেমছ দেখা গৈছে যে খুব উচ্চ উষ্ণতাত যদি বস্তুবিলাক আমি ফ্ৰাই বা পুৰি খাওঁ তেতিয়া কি হয় তাত তেল আৰু সেই উচ্চ উষ্ণতাত খাদ্যবস্তুত থকা বিভিন্ন নাইট্ৰজেন জাতীয় কম্পাউণ্ডবিলাকৰ লগত এটা বিষক্ৰিয়া হয় আৰু সেইবিলাক আমাক কেঞ্চাৰ কৰিব পাৰে এইবিলাকে জেনেৰেলি আমাৰ পেটৰ ষ্টমাকৰ কেঞ্চাৰ কৰে মুখৰ কেঞ্চাৰ কৰে চ' খুব বেছি তন্দুৰী বাৰ্বিকিউ এইবিলাক যিবিলাক ডাইৰেক্ট যিটো আমি যেতিয়া কিবা এটা খাদ্য বনাওঁ আমাৰ কেৰাহীটো এটা মিডিয়াম হিচাপে এটা মাজত এটা জুই আৰু আমাৰ খাদ্যটো ডাইৰেক্ট সংস্পৰ্শত নাহে কিন্তু আমি বিভিন্ন ধৰণৰ কিছুমান ৰন্ধন প্ৰণালী আছে য'ত ডাইৰেক্ট খাদ্য বস্তুটো জুইৰ ভিতৰত দিয়া হয় যিটো সেইবিলাক বস্তু আচলতে আমি খুব বেছিকৈ খাব নালাগে ডাইৰেক্ট যেতিয়া খাদ্য বস্তুটো জুইৰ লগত সংস্পৰ্শত আহিব তাত এই বিষক্ৰিয়া হয় আৰু কিছুমান বস্তু ৰাসায়নিক দ্ৰব্যৰ উৎপন্ন হয় এইটো আমি এভইড কৰিব লাগে আৰু চবতকৈ ইম্পৰ্টেণ্ট কথা যে মুখৰ ভিতৰৰখন নিজে আপুনি মাহত এবাৰ হ'লেও এবাৰ ভালকৈ আইনা এখন বা গ্লাছ এখন লৈ নিজে চেল্ফ এইটো ইজি কথা মুখখন মেলি এবাৰ চাব লাগে যে মুখৰ ভিতৰত কিবা হৈছে নেকি কাৰণ কেতিয়াবা সৰু এটা বস্তু হ'লে আপুনি পেইন নাপাব পাৰে বিষ নাপাব পাৰে সেই বস্তুটো আপোনাৰ কেতিয়াবা মাইণ্ডত নাহিব পাৰে তো আপুনি এটা অভ্যাস কৰি লওক যে মাহত কেতিয়াবা মুখখন এবাৰ মেলি মুখখনৰ চেল্ফ এক্সামিনেশ্যন বুলি কয় নিজে চেল্ফ এক্সামিন কৰিব আৰু যদি কিবা সন্দেহজনক বস্তু আপুনি দেখিছে ইমিডিয়েটলি ডক্টৰৰ পৰামৰ্শ ল'ব ধন্যবাদ আশা কৰোঁ ভিডিঅ'টো আপোনাৰ ভাল পাইছে আৰু যদি ভাল পাইছে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব